আমাৰ ল'ৰাটো উঠাই নাই নে কিয়? উঠ উঠ, আজি এই বিহু দিনাখন ইমান দেৰিলৈকে শুই থাকিব নাপায় নহয়। কণ্টিহঁতে তুলসী পুলি আনি ৰুলেহিয়ে। আমাৰ ল'ৰা উঠিব হোৱাই নাই। উঠ বোপাই উঠ উঠ। উঠিলা? সেই এইডালেতো সেই আচল বস্তুডাল। এই সন্ধিয়া লগা দেখিবা নহয় কোনো। হেৰৌ, আজি সেই কাতি বিহু নহয় জানো বোপাই? এই ওখকে আকাশ বন্তিত নলগাও জানো? নহয়নো কি? হেৰৌ, এইটো এটা পৰম্পৰা। এই কাতি বিহুৰ দিনাখন আকাশ বন্তি জ্বলাব লাগে। এইকেইদিনতে এই পথাৰত ধানেগে ধৰে আৰু এইকেইদিনত সেই ধানত পোকে ধৰি ধানবোৰ খাই পেলায়। সেয়ে সেই ওখকৈ পথাৰত আকাশ বন্তি লগাব লাগে। তেতিয়া সেই চাকিৰ পোহৰত পোক পৰুৱাবিলাক মৰি যায়। সেইটোৱেটো আচল কথা। বাৰু হ'ব যা, তই এতিয়া সেই মুখ হাতকেইটা ধুই মাৰে পিঠা পনা বনাই থৈছে, তই খাই কৰি লৈ এই ধুনুহঁতৰ ঘৰৰ পৰা তই তুলসী পুলি এটা লৈ আগে যা। সন্ধিয়ালৈ তুলসী পুলি ৰুই নাম গাই চাকি দিব লাগিব নহয়। যা। ধুনুকহঁতৰ ঘৰলৈ কেলে যাও এই ৰাতিপুৱাই ৰাতিপুৱাই? সেই ৰবি তেনে মই এইকণ অকমান মহা মাৰি লওঁ, তাৰপৰা তোক আৰু খাবলৈ দিম বাৰু। ৰ তই লয় মাৰিলি যে একো খাবলৈ লয় মাৰিলি নে? যা যা বাৰু, মই এইকণ মহা মাৰি লওঁ। এই বিহু বতৰত আকৌ এইকণ মহা নামাৰিলে মানুহে আকৌ কি বুলি ভাবিব? মহাই লওঁ ৰ যা বাৰু আহ। ৰাতিপুৱা কিনি যাও। দেউতাই ধুনুকহঁতৰ ঘৰৰ পৰা তুলসী পুলি এটা আনিবলৈ গৈছে, তালৈকে যাম। মায়ে বিহু পাতিছে নে নাই? মায়ে বিহু পাতিছে। গধূলিকে আহিবি, তুলসী গুৰি চাকি জ্বলাম, মাহ প্ৰসাদ খাম, তুলসী গুৰি নাম গাম। আহিম আহিম, গোটেই পাৰ্টি লৈ আহিম। তহঁতি পুলি ৰুলিয়া নেকি? মই আনিবলৈ যাওঁহে। ৰাতিকে ওলাবি, জিলজিলি এটা লৈ লবি, পুকুৰহঁতৰ ঘৰৰ পৰা আৰম্ভ কৰিম দেই। আহিম আহিম, কেৰি বেগ এটা লৈ আহিম, লগতে থমাচকো লৈ আহিম। সন্ধিয়াকে সোনকালে আহিবি। কিহে ডেকা ল'ৰা ৰাতিপুৱাই ওলালেহি দেখোন? দেউতা আকৌ তুলসী পুলি এটা আনিবলৈ পঠিয়ালে। হয় নেকি? সেই পইচা পাতি বিচাৰি আনিছানে নাই? নাই অনা নহয়। নানিলা? পইচা পাতি লাগিব নহয়। বাৰু আহাচোন আহা, ৰবা পইচা পাতি হ'ব আৰু বিহু দিনা ৰাতিপুৱাই আহিছা। ৰবা দেই, মই কাম এটা কৰি আছো বুজিছা। আছে আছে, নাথাকি কলৈ যাব? এই ভিতৰতে আছে নেকি? যোৱাচোন, যোৱা এপাক মাত এটা লগাই দিয়া। বাৰু চিকপাংখন আনিলেহে হ'ব আকৌ।
এটা বনাইছে ধুনুকণ দেখিলে আছে নে? ধুনুকণে অকলে অকলে খেলি আছে। ৰাতিটা বিহু নহয় সেইকাৰণে মই এইবিলাক চাকি ৰ'দত দি আছো। দিয়া তুলসী তলত ৰাতিকা চাকি জ্বলাব লাগিব নহয়। গেটত আৰু এইবিলাক চাকি দিব লাগিব নহয় ঘৰলৈ আৰু ঘৰত গোটেই চাকি দিব লাগিব। হয় নেকি? তুমি আহিবা দেই জয়া। আহিম দেই। মই নাকি কলৈ গলি হে ওলাই মোৰ লগতে যাবি এই বিহু বুলি এতিয়া পথাৰত ধান অকণ চাই আহোঁগৈ মই দেই। এইটো ল ভালকে ধৰিবি দেই। আপুনিনো পথাৰলৈ কিয় যায়? এই পথাৰলৈ বিহু দিনা যাব লাগে বুজিছ। এইটো এটা নিয়ম আৰু আমাৰ গাঁৱৰ সমাজৰ যে এইটো এটা নিয়ম। এতিয়া তই পিছে ৰাস্তাইদি যাব নালাগে বুজিছ। এই মোৰ লগতে এইফালে চমু ৰাস্তা এটা আছে সেইফালেদি লৈ যাম। ব'ল ভালকে ৰুবিগে দেই ঘৰত এইটো পুলি। ঠিক আছে বাৰু। চাওঁ মই খুলি দিম জপনা। কাতি বিহু মানে কি জানা? এই আমি হলো গাঁৱলীয়া মানুহ। বিহুটোতো সদায় আমাৰ গাঁৱলীয়া মানুহহে বুজিছা। এই গাঁৱৰ মানুহে যে খেতি বাতি কৰে এই কাতি মাহলৈ প্ৰায় এই ভঁৰালত ধান চান আদায় হৈ যায় বুজিছা। সেয়েহে এই খেতি কৰা ধানখিনিও হয়গৈ। আৰু তোমাক কৈছোঁ এই আমাৰ বাৰীত যে শাক পাচলি কিবা কৰোঁ সেইবোৰো তেতিয়ালৈ অভাৱ হৈ যায়গৈ নহয় বুজিছানে। সেইকাৰণে এই বিহুটোকে আমি কাতি বিহু বুলি কওঁ। মানে কঙাল হৈ যায়, তোমাৰ একো এটা পাবলৈ নাই, শাক পাচলি এটা নোপোৱা, ভঁৰালত ধানো আদায় হৈ যায়। কেওপিনে মুঠতে অভাৱ আৰু এই কঙাল সেইটোকে আৰু তোমাৰ কি ক'বা কঙালী বিহু বুলি কয় আৰু বুজিছা। বাপেৰে চাগে সপোন দেখি আছে। শুনিছা নাই? আপুনি নুঠে কেলে? আজি বিহুৰ দিনাও তহঁতৰ স্কুল খোলা নে? আজি মোৰ এক্সাম আছে। কেলে এনেই দেখোন বন্ধই বন্ধ। ছট পূজা বন্ধ, কৰ্মা পূজা বন্ধ, আমুক বন্ধ তমুক বন্ধ। এই বিহুৰ দিনা হবলা বন্ধটো নাই। আপোনাৰ মতে চব নহয়। আজি তাৰ এক্সাম আছে, EVS-ৰ এক্সাম। মিছে মোক কালিয়ে কৈ পঠিয়াইছে। কিয়নো আৰু কাতি বিহু মইহে এনেই দেখি আছিলো সপোন। কিয়নো আজিকালি জাতি এইটো কিয়নো জাতীয় উৎসৱ হয় নাই? আজিকালিতো আৰু চব আৰু মোবাইলতহে হয় নাই? দি দিবি সন্ধিয়া ফেচবুকত ইনষ্টাগ্ৰামত হেপী কাতি বিহু বুলি। কাতি বিহু শেষ। বাকীটোতো আৰু দোকানত আছেই, ৰসগোল্লা, বুন্দিয়া, মলাই চমচম লৈ আহিবি। হৈ গ'ল কাতি। মই উলিয়াই দিলো, থলে ঠগে নথলে নাই। আৰুতো আজিকালি এইটো কোনে ৰোৱে তুলসী পুলি? আজিকালি এইটো কি বুলি কয় এইটো মনি প্লেণ্টহে ৰোৱে হয় নাই? মনি প্লেণ্ট ড্ৰয়িং বৰ্ডৰ এইটো কি ড্ৰয়িং ৰুমৰ চুকত মনি প্লেণ্টহে ৰুব লাগে হয় নাই? আনিম বাৰু এটা আমাৰ ৰবি। আপুনিনো কি বলকি আছে এতিয়া অকলে অকলে? সোনকালে নুঠে কেলে? অৱশ্যে এইটো আজিকালি খেতি কৰে। ওলা বল স্কুললৈ বল, ডাঙৰ মানুহ হবি। জনি জনি গাবি জনি নেকি মনি মনি। আগতে আমাৰ দিনত গাইছিলো তুলসী তলে মৃগ প্ৰভু ৰামচন্দ্ৰ গোসাঁয়ে এইবোৰ দিন নাই আৰু বুজিলি।
বল জানি জানি গাবি আপোনাৰ সেইদিন নাই আৰু এতিয়া ৰামো নাই সেই অযোধ্যাও নাই কেলে তই আছোই দেখোন কি ক'লে ঐ একো নাই হেৰি এইটো কি বুলি কয় মই বোলো কি সন্ধিয়ালে কেক এটাকে লৈ আনিম নে কি ওপৰত ধুনীয়াকে লিখি দিম হেপী কাতি বিহু হয় নাই ধুনু ওপৰত লিখি দিম আৰু ধুনীয়াকে হেপী কাতি বিহু ভাল হ'ব এটাই কৰিলেহে ইফালে হ'ব তাৰপৰা ইবাৰ পৰা ওলাই যাব এইটো চবে কেক আনি ওলা